নমস্কাৰ জিআৰ ফেমিলি গ্ৰুপ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকৰ লগত চেগুন গছ আৰু চেগুন গছৰ খেতি সম্পৰ্কত কথা পাতিব বিচাৰিছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু কমেণ্টত ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। চেগুন গছক কাঠৰ ৰজা বুলি গণ্য কৰা হয়। চেগুন গছৰ কাঠ ঘৰ বনোৱাত, ফাৰ্নিচাৰ, খেলা সামগ্ৰী, জাহাজ আদিত ব্যৱহাৰ কৰা হয়। সেই গতিকে চেগুন গছৰ কাঠ অতি মূল্যৱান আৰু সমগ্ৰ বিশ্বব্যাপী ইয়াৰ চাহিদা অতি বেছি। সেই গতিকে কৃষকসকলে চেগুন গছৰ খেতি কৰিব লাগে। চেগুন গছৰ খেতিৰ বাবে সাধাৰণতে পানী জমা নোহোৱা অলপ ওখ ঠাইৰ প্ৰয়োজন হয়। চাহ খেতিৰ বাবে যেনেধৰণৰ মাটিৰ প্ৰয়োজন ঠিক তেনেধৰণৰ মাটিতেই চেগুন গছ হয়। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাব। উৎকৃষ্ট মানৰ চেগুন পুলি ক'ত পাব, কাৰ লগত যোগাযোগ কৰিব লাগিব, ইয়াৰ বিষয়ে ডিছক্ৰিপশ্যনত ফোন নম্বৰ দিয়া আছে, যোগাযোগ কৰিব পাৰে। ধন্যবাদ। এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে ঘণ্টি বুটামটো টিপি দিব। লগতে আনৰ সহায়ক হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।